স্বাগতম জনাইছোঁ দীপক মোটিভেটৰ এই চেনেলটোলৈ। মই দীপক শৰ্মাই। এটা ভিডিঅ' ইউটিউবত বহুত চলে, যেতিয়া আপুনি থাম্বনেইলটো দিয়ে সঁচা ভালপোৱাৰ লক্ষণ কি, যে আচলতে ভালপোৱাৰ কোনো লক্ষণেই নাথাকে। দুটামান খুব গুৰুত্বপূৰ্ণ কথা কওঁ, বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে এই কথাটো অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আৰু আপুনিও যদি ভাবে এই কথাখিনি গুৰুত্বপূৰ্ণ, আপুনিও প্ৰেম যেতিয়া হয়, বহুতেই যিগৰাকী প্ৰেমিক থাকে বা প্ৰেমিকা থাকে বহু সময় ফোনত কথা পাতিবলৈ বাধ্য কৰায় বা কয়, আৰু যদি সিমান সময় কথা নাপাতে খং কৰে। কিন্তু মনত ৰাখিব বন্ধুসকল, যিয়ে আপোনাক প্ৰকৃততে ভাল পায়, আপুনি যদি এগৰাকী শিক্ষাৰ্থী, তেওঁ আপোনাক বেছি সময় ফোনত কথা পাতিব নিবিচাৰিব। আপোনাক ক'ব যে পঢ়াৰ সময়, তুমিও পঢ়িব যোৱা, ময়ো পঢ়িব যাওঁ, অবাবত আমি সময় নষ্ট নকৰোঁ। গতিকে মই ভাবোঁ সেয়া হৃদয়ৰ পৰা হোৱা এক অনুভূতি, আৰু আপুনি যাক ভাল পায় তেওঁৰ ভাল হোৱাটো আপুনি বিচাৰে। গতিকে ঘণ্টাৰ পিছত ঘণ্টা ফোনত কথা পাতি থকাটো যে প্ৰেম, বিশেষকৈ পঢ়াকালত, অন্ততঃ মই সঁচা বা সমৰ্থন। কাৰোবাক ভাল পায়, তেওঁৰ যদি ঘৰৰ অৱস্থা বিশেষ ভাল নহয়, তেওঁ আপোনাক ক'ব যে মোক কোনো গিফ্টৰ প্ৰয়োজন নাই, তুমি টকাবোৰ জমা কৰা, তাতকৈ তুমি নিজৰ মাক, নিজৰ দেউতাক, নিজৰ ভণ্টিক কিবা এটা গিফ্ট দিয়া, আমি চলি যাম, জীৱনটো বহুত দীঘলীয়া, দুয়ো চাকৰি কৰিম, তাৰপিছত আমি গিফ্ট দিম, তুমি মোক দিবা, মই তোমাক দিম, এনেকুৱা ধৰণৰ কথা ক'ব। গতিকে পঢ়াৰ সময়ত আপোনাক অধিক সময় যদি ডিষ্ট্ৰাব কৰে, এক প্ৰকাৰৰ পঢ়িব নকয়, সেইটো প্ৰকৃত ভালপোৱা বুলি মই নাভাবোঁ। কামৰ সময়ত যদি আপোনাক ডিষ্ট্ৰাব কৰে বা আপোনাক ৰাতি 12 বজাত ঘৰৰ পৰা আপুনি ওলাই আহিব লাগিব কথা পাতিবলৈ, নিশা আপুনি ঘৰৰ পৰা মনে মনে দৰ্জা খুলি বা আপুনি ঘৰৰ পৰা বাহিৰত ওলাই আহিবলৈ বাধ্য কৰায়, সেই চিনবোৰ প্ৰকৃত ভালপোৱাৰ চিন নহয় বুলি মই ভাবোঁ। গতিকে ভালপোৱাৰ লক্ষণ, এই লক্ষণসমূহ য'ত নাথাকে, সেইখিনিয়ে হ'ল আচলতে ভালপোৱাৰ লক্ষণ। এক সুন্দৰ অনুভূতি। এই সময়টো বিশেষকৈ শিক্ষাৰ্থীসকলৰ সেই সময়, জীৱন গঢ়াৰ সময়। ইয়াত চব লাগিব, প্ৰেম লাগিব, ৰোমাঞ্চ লাগিব, বিষাদ লাগিব, সকলো লাগিব। আগবাঢ়ি যাওক, নিজেও আগবাঢ়ি যাওক, নিজৰ ভালপোৱাজনকো আগবঢ়াই লৈ যাওক। জীৱন জিন্দাবাদ।